তো গাছ দেখতে রাস্তায় নিজের আজু বসে নিজের সব গাছ এই নিজের আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে এই বাক্সা ডিষ্ট্ৰিক্টৰ দাৰাগাঁও পিকনিক প্লেচ স্পট। তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মুছাদ্দিক ব্লগছ। আপোনালোকক পুনৰ এটি নতুন ব্লগ লৈ মই স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ দাৰাগাঁও মছলপুৰৰ ওচৰতে দাৰাগাঁও আমি সকলো যাবলৈ লৈছোঁ। বৰ্তমান লগৰ বন্ধুকেইটা গোটা ওলাই আহিছোঁ। আমি এখন থাৰ লৈ আহিছোঁ। থাৰ মানে তিনিচুকীয়া থাৰ, আপোনালোকে দেখিছে না তিনিচুকীয়া থাৰ। আজি আপোনালোক প্ৰথমবাৰ দেখাম থাৰ জীৱনত তিনিচুকীয়া থাৰ আপোনালোক দেখি দি আছোঁ। মই বৰ্তমান আমি যাই আছোঁ থাৰখন থাৰ মানে হ'ল টেম্পু এখন। আমি টেম্পু লৈ যাই আছোঁ বৰ্তমান। আমি দেখিছে আপোনালোকে এখন টেম্পু। আমি এখন লৈ এতিয়া মছলপুৰত যাম, কাৰণ আমাৰ বাইক নাই। আমি হ'লোঁ 2 ঘৰৰ চলি লগৰ চলি বাইক যে থাকিলেও লাইচেঞ্চ নাই কিবা নাই, সেইকাৰণে আমি টেম্পুখন হ'লেও লৈ যাম। আপোনালোকে সম্পূৰ্ণ ব্লগটো চাই থাকিব। আমি ক'ত কি কৰোঁ কেনেকৈ যাওঁ সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দিম। লগতে আপোনাৰ সম্পূৰ্ণ নাজাৰা চাই দিলে হ'ল। বলক এতিয়া আমি যাওঁ। এতিয়া সকলোৱে এতিয়া আমাৰ এৰা লগৰ চলি দেখছে নালা চব বেকগ্ৰাউণ্ডত হাই কৰি দিয়ে হাই কৰি দিয়ে। এতিয়া আমি যাম এয়া টেম্পু লৈ। এতিয়া বৰ্তমান উঠছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকী আপোনাক গোটেইখিনি দেখুৱাম ক'ত কি কৰোঁ। তো গাইছ আমি ফাইনেলি আহি বৰমা পালোঁ। এয়াল বৰমা আগে পিছে আনিছিলোঁ। আজি প্ৰথম আহিলোঁ বৰমা। এই বৰমাৰ এইটো মেইন চক নাইটো আগত অলপ আগত মেইন চকটো এইটো চক কিবা এটা নাজানো নামটো। কাৰণ বৰমা এইটো বৰ্তমান বৰমা হয় এতিয়া বেৰ কলা এই চক বৰমা। এনেদৰে এখন ব্ৰিজ থাকে আগতে এখন ব্ৰিজ আছে, বৰ্তমান এখন ব্ৰিজ বৰমাৰ এখন। বৰ্তমান বৰমা আহি পালোঁ আৰু আমি বেছি নাই এতিয়া বৰমা আগত পাঠশালা পাই। আমি পাঠশালালৈ নাযাওঁ, আমি বৰমা দি সোমাই যাব লাগিব বৰ্তমান। এই বৰমা বাজাৰ আছে চাগে ইয়াতে আজি। চাওক এই বৰমাৰ বাজাৰ আছে ইয়াত আজি। এই দেখি মছলপুৰ আমি কেনে সোমাই যাব লাগিব। এখন দেখছা চাগে আমি এনেকৈ সোমাই যাব লাগিব। এই বৰমা এখন ব্ৰিজ দাৰাগাঁও পাম ইয়াত। অলপমান বাকী আছে মাত্ৰ, বেছি নাই অলপ আছে। অলপ আমি যাই আছোঁ মানে বৰষুণটো অলপ কমি দেখছে না গোটেই দৃশ্য মই দেখছে আপোনাৰ দেখা যে গাঁৱলীয়া পৰিৱেশ ভাল লাগে। কিবা এটা বঢ়িয়া বতাহ আহিছে। আপোনালোক গোটেই চাইডে দেখা পালোঁ এনজয় কৰিম লাগে গোটেই বৰষুণ দৃশ্য গাইছ চাইডে পিছখন চাইছে গোটেই তামোল আৰু তামোল। এনে মানুহবিলাক বেছি তামোল খেতি কৰিছে গোটেই তামোল গাছ ভাল লাগছে কিবা এটা। যাই আছোঁ আপোনালোক চাইডে লাগি কয় মাই গড চাওক গাইছ কি মাষ্ট ভিউ আপোনালোকে দেখা পাই আছে। চাওক গাইছ এই ভিউ চোৱাৰ কাৰণে আহিছোঁ আৰু চাওক ভিউ চাওক গাইছ ভিউ। অ' মাই গড চাওক গাইছ এই ভিউ চাওক। এই ভিউৰ কাৰণে পাগল হৈছোঁ। চাওক হিমালয় পৰ্বত চাওক গাইছ। দিছ ইজ দাৰাগাঁও পিকনিক প্লেচ চ' আমেজিং। চাওক গাইছ চাওক এই বাছ চাওক বুম বুম বুম। আমি আহিলোঁ যে এখন গাড়ীখন আগত পাৰ্কিং কৰি থৈ দিছোঁ। এতিয়া আমি আহি তলত মই দেখাম আৰু আপোনালোকক ভিউ নাজাৰা চাই থাকক আপোনালোকে হা। মজা লাগিব, মজা এনজয় কৰিম। গা ধুম তাতে কি কয় না কি এনজয় কৰিম আজি ইয়াতে বুম। আপোনালোকে ভিউ চাওক ভিউ। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत अब चाहे जिंदगी। ऐसी जीत अब चाहे जिंदगी है। আপোনালোকে দেখিবলৈ পাইছে আমি এতিয়া বৰ্তমান আহিছোঁ দাৰাগাঁও পিকনিক স্পট অন দ্য স্পট। আপোনালোকে চাইছে বেক চাইডে বহুত মানুহ আহিছে। আজি চানডে কাৰণে বহুত মানুহ হৈছে গাইছ। বহুত টুৰিষ্ট বাইক লৈ চব আহিছে গাইছ। বৰ্তমানে আহিছে মানুহ গাইছ। বেলেগ এনজয় হ'ব, ধামাকা হ'ব আজি ধামাকা। আপোনালোকে চাই দিয়ক বৰ্তমান আমাৰ ব্লগৰ লগত চাই দিয়ক। আজি কি হ'ব কোনদিনা ৰ'দ দিয়ে গাইছ, আজি বৰষুণ দিছে। আমাৰ কপাল ফুটোৱা
কি করবি কপাল ফুটা আমার গাছ আজি এনজয় কৰিম বুলি ভাবিছিলোঁ কিন্তু নল্লো আজি এনজয় কৰিবা বৰষুণ দিছি অলপ ৰ'দ দি আলি গা ধুব গাছ না কি কয় আজি দিছি বৰষুণ টেনশ্যনে আমাৰ কপাল ফুটা আপোনালোক চাই আছে বেক চাইডে ভিউ যি পৰিৱেশ আপোনালোকৰ চাইডে গোটেই আপোনালোক দেখুৱাম আজি ব্লগটোত কি কৰোঁ সম্পূৰ্ণ বৰ্তমান আমি এতিয়া দাৰাগাঁও পিকনিক স্পট অন দ্য স্পট আহিছোঁ আপোনালোকে চাই আছে বেক চাইডে ভিউ চাওক আজি তাৰমান ভাল এদিন আহিছোঁ ব্লগটো ধামাকাদাৰ ব্লগ হ'ব আপোনালোক সম্পূৰ্ণ ব্লগটো চাব এতিয়া বৰ্তমান খোজকাঢ়িছোঁ গোটেই বোকা বোকা গাইছ সেইবোৰ যাই আছোঁ আপোনালোক জিকি হ'লেও আপোনালোকক কিছুমান দৃশ্য পৰিৱেশ দেখুৱাৰ কাৰণে আগবাঢ়ি যাই আছোঁ ভাল লাগিব আপোনালোকে নিশ্চয় আপোনালোকে চাব চাই থাকিব কি ক'ম আৰু বেলেগ ধামাকা হ'ব ধামাকা তো গাইছ আনতে আমাৰ 1 বাজি গ'ল এতিয়া 1 বজাৰ লগে লগে বহুত জামত বস্তু চিনি নাপাওঁ ৰাস্তা ঘূৰি আছোঁ আনতে এতিয়া আমাৰ ভোক লাগছে আগে খাই লওঁ পেট পূজা কৰি লওঁ তাৰপিছত আপোনালোকক জাগা দেখি আছোঁ তো গাইছ আমাৰ খাওয়া চাওয়া হৈ গ'ল এতিয়া আমি গা ধুম বৰ্তমান আহিলোঁ এই পিকনিক স্পট আপোনালোকে চাই আছে চাওক বেক চাইডে আপোনালোকে দেখা পাই আছে কিমান মানুহ চাই যায় চানডে না গাইছ চানডে ৰবিবাৰ কাৰণে বহুত মানুহ গাইছ বহুত ৰ'দ দিছে এতিয়া আনতে বৰষুণ পাইছোঁ হ'লেও এতিয়া বৰ্তমান ৰ'দ দিছে ভাল লাগছে কিবা এটা এতিয়া গা ধুব পাৰিম আমি এতিয়া খাৱা লোৱা হৈ গ'ল ভোক লাগছিল আগতে খাই ল'লোঁ প্ৰথমতে খাই লৈ এতিয়া আছোঁ লগৰ এতিয়া গা ধুইছোঁ বৰ্তমান মই জানাই ময়ো যাম ময়ো গা ধুব যাম বৰ্তমান আপোনালোকৰ চাইডেও মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে কি কৰোঁ গা ধুওঁ ক'ত সম্পূৰ্ণ দেখাম এতিয়া বৰ্তমান এতিয়া লগৰ গা ধুইছে বৰ্তমান আপোনাৰ হৈছে বগা টি চাৰ্টটো দেখিছেনে আপোনালোকে মই আনতে চাৰ্ট পিন্ধিছিলোঁ লাল কালাৰৰ চাৰ্ট কিন্তু বৰষুণত তিতলোঁতে বৰষুণত তিতান্তে চাৰ্টৰ পূৰা লাল ৰংটো লাগি মোৰ স্পিৰিংটো লাগি গ'ল গোটেই সম্পূৰ্ণ স্পুনটো লাল হৈ গ'ল এতিয়া লাজো লাগিছে বৰ্তমান মানুহ মাজত এই স্পিৰিংটো পিন্ধাক লাগি লাগিলে উপায় নাই আৰু মই বেলেগ আনা আনিছিলোঁ ইয়াতে থৈছোঁ টেম্পুখন দূৰত পাৰ্কিং কৰি থৈছোঁ এতিয়া বৰ্তমান আমি লগৰ লগতে গা ধুইছে আমি এতিয়া গা চা ধুম আৰু এনজয় কৰিম আৰু ঠাণ্ডা পানীত মজা এই গৰমত ঘৰৰ পৰা ওলাই অলপ বাহিৰত ওলাই আহি ঠাণ্ডা পানীত গা চা ধুই এনজয় কৰা আৰু কি হোৱা না কাৰণ বাহিৰত গা যাব লাগে গোৱা কিবা আমাৰ অসমতে ভাল বহুত চাব লগা জেগা আছে তেনেকুৱা এইটো মজা পৰিৱেশ আমাৰ খাই দিব সম্পূৰ্ণ ভাই গা চা ভাই গা ধুলে নেকি ভাই কিন্তু কেনে মজা আপোনালোক আহক এবাৰ চাই যাওক ঠাণ্ডা পানী ঠাণ্ডা না পুৰা ঠাণ্ডা আৰু এনেকুৱা ঠাণ্ডা যদি পাগলা কাবি ভাল আছে কাবি মোবাইল যোৱাৰ যাব পাৰিব আৰু ৱাটাৰ প্ৰুফ মোবাইল নাই কাৰণ পানীত যাব নোৱাৰোঁ পানীত গ'লে ডেমেজ হৈ যাব মোবাইল ৱাটাৰ প্ৰুফ নহয় না আৰু খাই দিওঁ আৰু এতিয়া ইয়াত গা ধুইছে পানীত চাওক কেনেদৰে বাগৰিছে পানীত পুৰা চাওক বাগৰিছে পানীত চাওক গাইছ মজা গাইছ কেনে লাগছে এক্সপিৰিয়েঞ্চটো কেনে লাগছে ব্ৰ মজা লাগিছে আমাৰ অসমতে এইবিলাক আছে আপোনালোকে আহিব বাহিৰত যাব লাগে আমাৰ অসমত ধুনীয়া ঠাই আছে চাওক মজা পানী ঠাণ্ডা আপোনালোক গোৱাত কিয় যাব লাগে গোৱাত চাই ঠাণ্ডা পানী চাওক গাইছ মজা কেনে লাগছে গাইছ মজা লাগিছে guys, baka di sa anda, yung musa lang guys, jannat, jannat. Hey! Ya boleh. How's that good? How's the Josh? Guys. Oh. Pani, wah, boleh tanda mana guys? Kalau pakai jatuh pani. Sao kamu lagi? Mau pakai tisu pani? Wah guys. जन्नत है जन्नत असम में जन्नत है बाहर जाने की कोई ज़रूरत नहीं आप लोगों को गोवा जाने की कोई ज़रूरत नहीं असम में ये नेचुरल गोवा जाने की कोई ज़रूरत नहीं अभी बहुत काम थे असम में ये सब लोकेशन है आप लोगों को सीधा आइबो बिचरा आइबो पड़े ये बक्सा डिस्ट्रिक्ट और दारागांव पिकनिक प्लेस स्पॉट आप लोग आते गोटाखिनि देखुवाइছোঁ গোটাৰ ক'ত কেনেকৈ আহিছোঁ আপোনাৰ যদি আহিব বিচাৰে ইয়ালৈ মোৰ এই ব্লগটোৰ দ্বাৰা চাই পেলাই আপোনালোকে আহিব পাৰে মজা জান্নাত মই এতিয়া শুনিছোঁ ইয়াত বহুত আজি চানডে না গাইছ অফিচ স্কুল সকলোবোৰ বন্ধ আছে লগতে
ব্লগটো কিবা বোলে লাইক নে সাবস্ক্ৰাইব কৰি সেইটো কৰি দিবি মজা ভিউ হৈছে সাবস্ক্রাইব কেমন আছে ভালো আছি না ভাই মো চিনি কিনা বেয়া ও আচ্ছা তুই সাউ তুই কিনি দে দেখছি না ও এলা নেটবি ভাইরাল হৈ যাব ভাইরাল হবি তো আজি মই ভাইরাল করিম কেনে কৰা আপনি মই ভিডিঅ' বনাব আছে অলপ পইচা দিবি নেকি মোক কিবা কৈ দা পিছত হ'ব দে এতিয়া কৈ দিয়ক চাই দিয়ক আপোনাৰ ভিউ চাই দিয়ক কেতিয়া কমেন কি হ'লে ইনকে নকম হেল্ল' আচ্ছা গাইছ ইয়াৰ মাজতে আপোনালোকক এটা কথা কওঁ এতিয়া বহুতো পিকনিক প্লেচত বহুত মানুহ আহে আহিলে মদ চদ খায় বিয়া চিয়াৰ খাই পেলাই চিচাৰ বটলটো গাছ পানীত এনেকৈ নদীত দলি মাৰি দি যায় এনেকুৱা কৰিব নালাগে একচুৱেলি বহুত টুৰিষ্ট আহে ইয়াতে বহুত মানুহ আহে চবে নামি নামি গা চা ধুই থাকে ইয়াতে গা চা ধুই থাকিলে তাৰ লগতে এতিয়া বিয়া চিয়াৰ খাই পেলাই মালৰ বাটাল চাটাল এতিয়া খেল খেলি বহুতো কাটব চান্স থাকে এনেকুৱা নকৰিব প্লিজ আপোনালোকে খাবি হওক খাওক আপোনালোকে ভালদৰে এঠাইত থৈ দিয়ক বটলটো আৰু খানা পাতি খাই যাবৰ পাছত য'তে বাৰতে পেলাই নিদিব কাৰণ আমাৰ পৰিৱেশ বিনষ্ট কৰাটো ভাল নহয় আমি আহিম আৰু কালিকৈ আৰু বেলেগ মানুহ আহিব পৰিৱেশটো ভাল হৈ ভাল আৰু সেইকাৰণে য'তে বাৰতে পেলাই নিদিব এঠাইতে পুৰি কৰি থৈ দিব তো গাইছ আমাৰ এতিয়া বৰ্তমান আমি গা চা ধুলোঁ গা চা ধোৱা হ'ল বম এনজয় কৰিলোঁ গাইছ ভাল লাগিল কিবা এটা বহুত এনজয় কৰিলোঁ গা চা ধুলোঁ এতিয়া চব যাব ওলছে আমাৰ লগৰ ল'ৰাগিলা চব গেছিয়ে বৰ্তমান এতিয়া মই এতিয়া অকলে ওচৰতে অলপ এতিয়া বজাৰ আছে অলপ এখন এনেই আৰু দোকান চোকান আছে এখন দেখি দিম অলপ ফুৰিম তাতে গেছি মোক ৰখিছে মোক গালি দিছে বহুত তোৰ কাৰণে দেৰি হৈছে কিবা আহিছে যাক তাতে মই যাই আছোঁ 2 মিনিট আমি এতিয়া বজাৰ আছে অলপ দেখি দিম আহিছোঁ সবাই গা চা ধুলোঁ বম এনজয় কৰিলোঁ দেখছে না গাইছ গাত লাগছি এতিয়া দোকানত কিবা এটা লাইটকৈ খাই লওঁ ঠাণ্ডা আছে বেছিভাগ বিয়াৰ মদ গাইছ পিকনিক প্লেচ বুলি ক'লে বিয়া আপোনালোক বিয়া চিয়াৰ খাই আছোঁ হেং গাইছ ল'ৰা কিন্তু আপোনাৰ নিশ্চয় কৰাটো বেয়া নাইচ ভিডিঅ' একবাৰ দেখি দিম বা বহুত গৰম গাইছ আমাৰ কামতে এতিয়া গা চা ধুইলোঁ আৰু আনাৰস খাইছোঁ গাইছ গৰম বহুত ভাল লাগিল জেগাটো চাই পেলাই গা চা ধুলোঁ ৰাতিপুৱাৰ পৰা এনজয় কৰিলোঁ তাৰপিছত গা চা ধুই লগৰ ল'ৰাৰ লগত আহিলোঁ সিহঁত গেল মই এতিয়া বহিছোঁ দোকানত লোকেল দোকান হয় ইয়াৰে লোকেল নাই ইয়াৰে আনাৰসটো খাই দিলোঁ গৰমৰ কথা অলপ ফল মূল খাব লাগে আপোনালোকে তো গাছ দেখতে দেখছে নিজের আইটু বসে নিজের সব গাছ এই নিজের মেলা দেখছে মাছ লগাইছে আপনার লোক দাঁড়িয়েছে মুখে আজ রুখিছে লগৰ ল'ৰাকেইটা নহ'লে মোক থৈ যাব আৰু মই একলা যাব লাগিব তো গাছ আমি এতিয়া ঘৰত যাই আছোঁ গাছ টেম্পুৰ পিছত অলমে যাই আছোঁ এই ধুনীয়া ভিউ এই নাজাৰা আমি থৈ যাই আছোঁ গাছ মাতটো ভাঙি গৈছে বহুত এটা বস্তু মাত ভাঙি গৈছে গাছ টেম্পুলৈ আছিলোঁ আমাৰ বাইক নাই গাছ বাইক নাই টেম্পুলৈ হ'লে চাব আহিছোঁ ভাল লাগছে কিবা এটা চাই পেলাই এতিয়া ধুনীয়া লোকেশ্যন আমি থৈ যাই আছোঁ কৰ্ম হৈছোঁ ভিডিঅ'টো এতিয়া এইখিনিতে সমাপ্ত কৰিম শেষ কৰিম যদি আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব আগলৈ এনেকুৱা ভাল ব্লগছ আপোনালোকৰ মাজলৈ মই লৈ আহিম আৰু গতিকে আপোনালোক ছাপোৰ্ট আৰু সহায় সহযোগিতা লাগিব ছাপোৰ্ট আৰু সহায় সহযোগিতা নহ'লে মই কেতিয়াও আগবাঢ়িব নোৱাৰোঁ আপোনালোকৰ সহায় আৰু সহযোগিতা কৰি যাব মই এনেদৰে ভাল ব্লগ আপোনালোকক দি যাম বুলি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ ধন্যবাদ জয় অসম